নমস্কাৰ বন্ধুসকল, সকলো ভালে আছেনে? বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ লৈছোঁ। মোৰ ইউটিউব চেনেলত বহুত দিনেই হ'ল মই ভিডিঅ' দিয়াই নাই। ভাবিছোঁ আজিৰ পৰা ব্লগ ষ্টাৰ্ট কৰোঁ। মাজে মাজে দিম আৰু ৰেগুলাৰ দিব নোৱাৰিম, কিছুমান কাম থাকে। দিনটো কি কৰিম কি নকৰিম আপোনালোকক দেখুৱাই থাকিম। ব'লক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আৰু ৰাতিপুৱা শুই উঠাৰ পাছতে মোৰ কাম থাকে, বিশেষ কাম। যাসকলে জানে খেতিত লাগি আছিলোঁ, খেতি কাম আছে। ব'লকচোন দেখাওঁ। এইটো ঘৰটো এনেই থাকিবলৈ বনাইছিলোঁ, এনেই বহিবলৈ। এতিয়া কাম আছে, বেঙেনা গুটি অলপ আছে। বেঙেনা গুটিখিনি পচাব লাগে, তাৰ বাবে পচোৱা কাম কৰিম। এতিয়া কেনেকৈ কি কৰোঁ আপোনালোকে চাই থাকক, মই কৈ যাম, আপোনালোকে চাই যাওক। বেঙেনাৰ গুটি পচাবৰ বাবে ব্যৱহাৰ কৰিছোঁ প্ৰথম মাছৰ কাৰ্টুন। ইয়াতে মাটি দিম আৰু কিবা কিবি দিব লাগিব। বলক চাই থাকক আপোনালোকে। আগতে আমি এনেকৈ পাচিয়ে মানে ওপৰত খেৰৰ এটা পাগুৰি এটা বনাই লওঁ, তাৰ পৰা আমি পাচিটো তুলি লওঁ। মানে সৰুতে অলপ হ'লেও মাটি নিছিলোঁ আগতে, মানে এতিয়া মনত পৰিছে তাকে, মানে মই মাটি দিওঁতে। আৰু যি কি নহওক, ব'লক। ঢালি দিছোঁ, আৰু অলপ লাগিব, আৰু অলপ আনিব লাগিব। আহক। বেঙেনা পচালোঁ, তাৰ পৰা বাঁহ কেইটামান থলোঁগৈ। এতিয়া আহি আছোঁ, ওচৰতে দোকান এখন আছে, দোকানখনলৈ আহি আছোঁ। এইফালে ছাইডত ধাননি, এইফালে ৰাজা ভাই পূৰা ডাঙৰি আনি আছে। কিবা এটা ক'বা নেকি? আহি আছোঁ দোকানলৈ। এতিয়া দোকানত এয়া গাঁৱৰে ছোৱালী, এইফালে পাহাৰী, এইফালে মাইনু, এইকেইটা পোৱালীকেইটা কিবা এটা কৈ দিয়া। একো নকয় বোলে। এইখন দোকানখন দেই, এইফালে দোকানখন, আপোনালোকো আহিব এইফালে যদি অহা হয়। লাহে লাহে বেলিও যাবৰ হ'ল, সন্ধিয়াও হ'ব হ'ল। আজিলৈ ভিডিঅ' ইমানেই, বেছি দীঘল নকৰিলোঁ, আপোনালোকে আমনি পাব। দিনটো ব্যস্ততা, বাৰীখনৰ লগতে থাকিব লগা হয়। কিয় আছোঁ, কেলৈ থাকিব লগা হয়, পাছৰ ভিডিঅ'টোত আপোনালোকক জনাই আছোঁ। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।